কি ঘটিছে অসমৰ স্বাস্থ্য বিভাগত বিজেপি চৰকাৰৰ দিনত কিমান উন্নত হ'ল অসমৰ স্বাস্থ্য খণ্ড অসমৰ 7খন জিলাত আজিও নাই ব্লাড বেংক 10খনকৈ জিলাৰ হস্পিটেলত নাই ভেন্টিলেটৰ লগোৱা ৰোগীৰ বিছনা 768টা উপ-স্বাস্থ্য কেন্দ্ৰৰে নাই নিজা চৰকাৰী ভৱন ভাড়াঘৰত চলি আছে 768টা উপ-স্বাস্থ্য কেন্দ্ৰ 6খন জিলাত নাই কোনো ICU কেইবা হাজাৰ চিকিৎসক নাৰ্ছ ফাৰ্মাচিষ্ট আৰু চিকিৎসা কৰ্মীৰ পদ খালী আছে গৰু নাবাইহাল থকাতকৈ নথকাই ভাল ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ৰহাতলৈ গৈছে অসমৰ স্বাস্থ্য খণ্ড নামত এগৰাকী স্বাস্থ্যমন্ত্ৰী আছে যদিও স্বাস্থ্য বিভাগৰ সকলো কাম নিয়ন্ত্ৰণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অথবা পূৰ্বৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই যাৰ বাবে কেৱল ডাঙৰ ডাঙৰ বিল্ডিং নিৰ্মাণ কৰাটোৱে এতিয়া হৈ পৰিছে স্বাস্থ্য বিভাগৰ একমাত্ৰ সফলতাৰ মাপকাঠি অসমৰ একাংশ সংবাদ মাধ্যম বুদ্ধিজীৱী আৰু ৰাজনৈতিক বিশ্লেষকে অসমৰ সবাতোকৈ সফল স্বাস্থ্যমন্ত্ৰী বুলি কৃতিত্ব দিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনৰে পৰা আৰম্ভ হৈছিল স্বাস্থ্য বিভাগৰ শ্মশান যাত্ৰা প্ৰায় 1.5 শতক ধৰি স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুখ আৰু পৰিতাপৰ কথা যে সম্প্ৰতি অসমৰ আটাইতকৈ পয়া লগা বিভাগটোৱে হৈছে স্বাস্থ্য বিভাগ অৱশ্যে স্বাস্থ্য বিভাগৰ স্বাস্থ্য দিনক দিনে বেয়া হৈ গ'লেও স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ স্বাস্থ্য কিন্তু ঠিকেই আছে প্ৰাপ্ত তথ্য অনুসৰি অসমৰ 7খন জিলাত আজিও নাই ব্লাড বেংক 10খনকৈ জিলাৰ হস্পিটেলত নাই ভেন্টিলেটৰ লগোৱা ৰোগীৰ বিছনা 768টা উপ-স্বাস্থ্য কেন্দ্ৰৰে নাই নিজা চৰকাৰী ভৱন ভাড়াঘৰত চলি আছে 768টা উপ-স্বাস্থ্য কেন্দ্ৰ 6খন জিলাত নাই কোনো ICU সমগ্ৰ ৰাজ্যখনতে কেইবা হাজাৰ চিকিৎসক নাৰ্ছ ফাৰ্মাচিষ্ট আৰু চিকিৎসা কৰ্মীৰ পদ দীৰ্ঘদিন ধৰি খালী হৈ আছে ইয়াৰ বিপৰীতে PPE কিট স্যানিটাইজাৰৰ পৰা আৰম্ভ কৰি চিকিৎসা সঁজুলি অথবা ঔষধ যোগানৰ নামত চৰকাৰী ধনৰ হৰাত ঠিকেই চলি আছে সৰ্বসাধাৰণ জনতাই স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হ'লেও মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠানেই হওক বা মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘনিষ্ঠ ঠিকাদাৰ জিত নাৰায়ণ শ্ৰীবাস্তৱ চাঁদনীদাৰ ধনুকা আদি বেপাৰীসকলৰ স্বাস্থ্য কিন্তু দিনক দিনে উন্নত হোৱাহে পৰিলক্ষিত হৈছে নিউজ ডেস্ক ৰিপৰ্ট NV লাইভ আপুনি নাক কাণ অথবা ডিঙিৰ সমস্যাত ভুগিছে নেকি আপোনাৰ যিকোনো নাক কাণ অথবা ডিঙিৰ সমস্যা সমাধানৰ বাবে সাজু সিটি হেল্থ ক্লিনিক এণ্ড ডায়াগনষ্টিক চেণ্টাৰ ইয়াতে আপুনি লগ পাব নাক কাণ ডিঙিৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ ৰতন মেধিক ডাক্তৰৰ সৈতে পৰামৰ্শ কৰিবলৈ যোগাযোগ কৰক 84535596333 অথবা 84535596334 নম্বৰত আমাৰ ঠিকনা সিটি হেল্থ ক্লিনিক এণ্ড ডায়াগনষ্টিক AK আজাদ ৰোড লায়ন বয়জ ক্লাবৰ ওচৰত শিৱ মন্দিৰ কালাপাহাৰ গুৱাহাটী 16